তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালেই আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ইতিমধ্যে ইণ্টাৰভিউ শেষ হৈ গৈছে আৰু মই কিমান পালোঁ আপোনালোকৰ লাষ্টত জনাম ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু আপোনালোকে কিমান পালে তলৰ কমেণ্টত জনাব এতিয়া নতুন আপডেটটো হ'ল কি আছাম কামাণ্ডো এডমিট নাহা আছিলে আছাম পুলিচ ABUP লগতে এপ্লাইটো হৈছিলে এডমিট নাহিলে আমাৰ পুলিচখিনিৰ লগতে এডমিটটো নাহিলে এতিয়া ডিচেম্বৰ মাহত আহিব বুলি কৈছে ডিচেম্বৰ মাহত ফিজিকেল কমপ্লিট কৰিব কামাণ্ডো আপোনালোকে জনাবচোন আপোনালোকৰ প্ৰিপেৰেশ্যন কেনেকুৱা হৈছে আৰু যোনসকলে আছাম পুলিচ ABUP বেয়া হৈছে সেইসকলে মন ভাঙি নিদিব এইবাৰ আছাম কামাণ্ডো আহিছে আৰু লগতে ফৰেষ্ট গাৰ্ড APF আহি আছে আপোনালোকে টেনশ্যন নল'ব সেইবোৰ প্ৰেক্টিচ কৰি থাকক হাৰ নেমানিব যেতিয়ালৈকে আপোনালোকৰ বয়স থাকে তেতিয়ালৈকে লাগি থাকক এবাৰ এটা নহয় এটাত লাগিব আপোনালোকে মোৰ মাৰ্কছটো ইমান ভাল নহয় মোৰ নাম আহিব পাৰে নাহিব পাৰে আৰু মই ভিডিঅ'টো লাষ্টত ক'ম আৰু ভালেকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে গম পাইছে এতিয়া ফিল্ডখন লগাই কম্বাইন কৰি পিনে কামাণ্ডো ইণ্টাৰভিউ পতা হ'ব আপোনালোকে জানেই যে চবতে 400 মিটাৰ টেগ বনাব কৈছে 200 মিটাৰ টেগত কামাণ্ডো এবাৰ নহয় বুলি কৈছে 400 মিটাৰ টেগ বনাব কৈছে সেইপিনে আপোনালোকে 200 মিটাৰ টেগত যোনসকলে দৌৰ মাৰিছে টেনশ্যন নল'ব এবাৰ 400 মিটাৰ টেগত আপোনালোকে দৌৰ মাৰিবলৈ পাব আৰু আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় লগ খাই মিলাই দিছে টেঙাখাট ফিল্ডত আপোনালোকে গম পাইছে এতিয়া আমাৰ য'ত ABUP হৈ আছিলে পুলিচৰ তাত আমাৰ দিছে টেঙাখাট ফিল্ডত আপোনালোকে প্ৰেক্টিচ কৰি থাকক আছাম কামাণ্ডো ডিচেম্বৰ মাহতে ফিজিকেল হৈ যাব আৰু ইমানেই কথা আৰু কিনো জনাম আপোনালোকে আৰু আপোনালোকে কিমান মাৰ্কছ পালে কমেণ্টত জনাবচোন তেতিয়া মই গম পাম যে আৰু সকলোৱে কৈ আছে যে কাট অফ ইমানটো যাব আপোনালোকে সেইবোৰ কোনো ভিডিঅ' নাচাব কাট অফ আগতকৈ বেছিও যাব পাৰে কমো যাব পাৰে আগতে যিমান পোষ্ট আছিলে যিমানটো ভেকেঞ্চি আছিলে তাতকৈ এবাৰ দুগুণ হৈছে সেইকাৰণে আপোনালোকে ভাবি নাথাকিব যিমানটো নম্বৰ পাইছে পঢ়ি থাকক কাৰণ পঢ়ি থকাটো একো বেয়া কথা নহয় আপোনালোকে মন ভাঙি নিদিব নেক্সট বহুত পোষ্ট আহি আছে আমাৰ CM ছাৰে কৈছে যে বহুতো পোষ্ট আহি আছে আপোনালোকে টেনশ্যন নল'ব চবতে আপোনালোকে প্ৰেক্টিচ কৰি থাকক বয়স থকালৈকে প্ৰেক্টিচ কৰি থাকক কামাণ্ডো পোষ্ট 164টা আছে আমাৰ কাৰণে আৰু স্পৰ্টছ কেটেগৰীৰ কাৰণে 8টা পোষ্ট আছে সেইকাৰণে এবাৰ বহুত টাফ হ'ব ইণ্টাৰভিউটো আপোনালোকে যিমান পাৰে পূৰা কষ্ট কৰি থাকক ৰানিংটো বা ভাল টাইমত নোৱাৰিলেও 100 মিটাৰ জাম্প এক্সিলেণ্ট আৰু চিনাপ এক্সিলেণ্ট ভাল টাইমত মাৰিবলৈ ট্ৰাই কৰিব নিশ্চয় আহি যাব এবাৰ হয়তো ইমানটো ল'ৰাই এপ্লাই কৰা নাই কাৰণ 1.5 লাখ ল'ৰাই এপ্লাই কৰিছে আৰু পোষ্টো বহুত কম দিয়ে সেইকাৰণে বহুত টাফ হ'ব 1.5 লাখ মামুলি নহয় এপ্লাই কৰাটো 164টা পোষ্টত সেইকাৰণে আপোনালোকে গম পাইছে যে কিমানটো কাট অফ যাব পাৰে 80 মাৰ্কছৰ থাকিব 80 ভিতৰত খুব কম মেক্সিমাম 70 আপ তুলিবলৈ ট্ৰাই কৰিব যদি পাৰে মানে তেতিয়া আপোনালোকৰ চিয়ৰ নাম আহি যাব আৰু সাইকোমেট্ৰিক টেষ্ট থাকিব সেইকাৰণে আপোনালোকে ট্ৰাই কৰি থাকক প্ৰেক্টিচ কৰি থাকক পূৰা হাৰ্ড প্ৰেক্টিচ কৰক এৰি নিদিব যোনসকলৰ ইণ্টাৰভিউ বেয়া হৈছে পূৰা লাগি থাকক ফৰেষ্ট গাৰ্ড AFPF আহি আছে ফৰেষ্ট গাৰ্ড আহি আছে আপোনাৰ টেনশ্যন নল'ব ময়ো লাগি আছোঁ সেইকাৰণে ময়ো হাৰ মানি নাই দিয়া মোৰ যিমানটো ভাল হ'ব বুলি ভাবিছিলোঁ সিমানটো নহ'ল সেইকাৰণে ময়ো হাৰ মানি দিলে এইবাৰ আৰু দুগুণ প্ৰেক্টিচ কৰিম দুগুণ কষ্ট কৰিম সেইকাৰণে যেতিয়ালৈকে বয়স থাকে তেতিয়ালৈকে প্ৰেক্টিচ কৰি থাকিম এতিয়া ক'বলৈ আহিছোঁ কি আছাম পুলিচ ABUP আমাৰ OBC কিমানটো পাছ কৰিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এজন পুলিচ বিষয়াই কোৱা মতে 1627টা ল'ৰাই পাছ কৰিছে OBC আৰু জেনেৰেল আৰু সকলে বেছি মাৰ্ক পোৱা নাই বুলি কৈছে কাৰণ আমাৰ বতৰ বেয়া হৈ গ'ল দুদিনকৈ ধৰি আৰু ল'ৰাখনে বহুত হেৰি কৰিব নোৱাৰিলে জাম্প এক্সিলেণ্ট মাৰিব নোৱাৰিলে আৰু ৰানিঙো বৰ ভাল নহ'ল সেইকাৰণে নেজানো ভাল মাৰ্কছ তুলিব পৰা নাই তথাপিতো আমাৰ OBCৰ কাৰণে অকণমান কাট অফটো কমটিও যাব পাৰে সেইটো নেজানো কিমানটো যাব পাৰে হয়তো কমো যাব পাৰে বেছিও যাব পাৰে সেইপিনে আপোনালোকে টেনশ্যন লৈ নাথাকিব সেইবোৰ যিমানটো মাৰ্কছ পাইছে তাতে আপোনালোকে পঢ়ি থাকক যদি নাম আহে তেতিয়া আপোনালোকৰ ভাল কথা হ'ব এতিয়া মোৰ কথা ক'বলৈ যাওঁ মই আছাম পুলিচ ABUP কিমানটো পালোঁ মাৰ্কছ মই 51.18 পাইছোঁ মোৰ বহুত টাইম লাগি গ'ল মই ফিল্ডত মাৰি থকাতকৈ তাত 30 ছেকেণ্ড এটা বেছি লাগিলে আপোনালোকে নিজে গম পাইছে কিমানটো লাগিলে 13 লাগি গ'ল মোৰ ৰানিংটো তাত আৰু লং জাম্প এক্সিলেণ্ট মাৰিলোঁ চিনাপ এক্সিলেণ্ট মাৰিলোঁ সেইকাৰণে 51.18 হ'ল এতিয়া নাজানো নাম আহিব নে নাহিব সেইটো পিছৰ কথা কিন্তু যিমানটো পাৰোঁ সিমানটো পঢ়িবলৈ ট্ৰাই কৰি থাকিম হয়তো নাম আহি যাব পাৰে নাহিবও পাৰে আৰু কেণ্ডিডেট বহুত পাছ কৰিছে কিন্তু ভাল মাৰ্কছ লৈ পাছ কৰা নাই সেইকাৰণে কি ক'ম আৰু নাম যদি আহে ভালেই কথা তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যোনসকলে পাছ কৰি আছে সকলোৱে পঢ়ি থাকক নাম আহি যাব পাৰে হয়তো আগতকৈ বহুত ভেকেঞ্চি বেছি আছে সেইকাৰণে আপোনাৰ টেনশ্যন লৈ নাথাকিব পঢ়ি থাকক আৰু নেক্সট ভেকেঞ্চি আহি আছে তাৰ কাৰণে প্ৰেক্টিচ কৰি থাকক তো আজিলৈ ইমানেই বাই বাই